কবিতাৰ শিৰোনাম মই ৰজা চাক্ষুষ ধৃতৰাষ্ট্ৰক কাবু কৰিছোঁ। মই ৰজা চাক্ষুষ ধৃতৰাষ্ট্ৰক কাবু কৰিছোঁ। হে ৰাজন, আকৌ এখন কুৰুক্ষেত্ৰ যুদ্ধৰ আহ্বান নকৰিবা। তুমি ৰজা চাক্ষুষ ধৃতৰাষ্ট্ৰ হস্তিনাপুৰৰ। তুমি বুজোৱা পুত্ৰ দুৰ্যোধনক। সুচাগ্ৰ মেদিনীও এৰি নিদিয়া দুৰ্যোধনে এতিয়া তুলি দিব খুজিছে দেখোন জাতি মাটি ভেটি বিদেশীৰ দান পাত্ৰ। হয় ৰাজন, হয়, তোমাৰ শক্তি অসীম, তোমাৰ বিক্ৰমো অসীম। কৰিব পাৰা তুমি সকলো নিজ ইচ্ছামতে, কৰিব পাৰা সলনি দেশৰ নিয়ম কানুন। তথাপি ৰাজন, ধ্ৰুৱ সত্য সেই কথা, কৰিব পাৰা তুমি কাৰোবাক বলেৰে বশ্যতা স্বীকাৰ, কৰিব পাৰা শক্তিৰে পদদলিত। কিন্তু কৰিব জানো পাৰিবা বশ তেওঁৰ বিবেক কিম্বা আত্মা? ভীষ্ম দ্ৰোণ কৰ্ণৰ দৰে মহান মহাৰথী থাকিব পাৰে কাষত তোমাৰ, মানিব পাৰে ৰাজ আদেশ ভুলকো ভুল বুলি জানি। কিন্তু ৰাজন, ধ্ৰুৱ সত্য সেই কথা, তেওঁলোকো চালিত বিবেকৰ দ্বাৰা, চিনি পায় ধৰ্ম আৰু সত্য, চিনি পায় পোহৰ আৰু আন্ধাৰ।